নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এআৰ ক্লাছেছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভগ্নাংশৰ যোগ বিয়োগৰ আন এটি ভিডিঅ' লৈ আহিছোঁ। যিবোৰ ভগ্নাংশৰ হৰবোৰ মৌলিক তেনেবোৰ ভগ্নাংশক কেনেদৰে আমি অতি সহজে যোগ বা বিয়োগ কৰিব পাৰোঁ তাৰে এটি ভিডিঅ' আজি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো আদৰি ল'ব আৰু আমাৰ চেনেলটো সাবস্ক্রাইব কৰি অল বেল আইকনটো অন কৰি থব। আমি প্ৰথমটো অংকলৈ আহিছোঁ। প্ৰথমটো অংক লৈছোঁ আমি 3/2 প্লাছ 2/3। এই অংকটোত আমি দুটা ভগ্নাংশ পাইছোঁ আৰু দুয়োটা ভগ্নাংশৰে হৰকেইটা আমি কি পাইছোঁ? মৌলিক সংখ্যা পাইছোঁ। যদি আমি হৰকেইটা মৌলিক সংখ্যা পাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগে? লসাগু উলিওৱাৰ ক্ষেত্ৰত এই হৰকেইটা আমি ডাইৰেক্ট পূৰণ কৰি দিব লাগে। গতিকে 2 আৰু 3 আমি পূৰণ কৰিলে কিমান পাম? 6 পাই যাম। গতিকে ইয়াৰ লসাগু কি হ'ব? 2 আৰু 3 লসাগু হৈ যাব আমাৰ 6। এতিয়া আমি প্ৰথম ভগ্নাংশটোলৈ আহিছোঁ। প্ৰথম ভগ্নাংশটোৰ হৰ আছে 2 আৰু লসাগু আমি কিমান পাইছোঁ? 6 পাইছোঁ। গতিকে প্ৰথম ভগ্নাংশটোৰ যিটো হৰ আছে এইটোৰে আমি লসাগুটো কি কৰিব লাগিব? হৰণ কৰিব লাগিব। 2ৰে 6ক যেতিয়া আমি হৰণ কৰিম তেতিয়া আমি কি পাম? 3 পাম। আৰু লগে লগে ওপৰত আমি কি দেখা পাই আছোঁ? এইটো 3 দেখা পাই আছোঁ। গতিকে এই 3টো লগে লগে আমি কি কৰিব লাগিব? পূৰণ কৰি দিব লাগিব। আৰু এই 3টো কি হয়? লব হয়। গতিকে 3 × 3 হৈ যাব। আৰু তাৰপিছত আমি কি পাইছোঁ? এইটো প্লাছ চিন পাইছোঁ। এইটোৰ দৰেকৈ এইটো আমি কি কৰিম? এইবাৰ এই 3ৰে এইবাৰ আকৌ 6ক আমি হৰণ কৰিম। 3ৰে 6ক হৰণ কৰিলে আমি কেইবাৰ পাম? 2 বাৰ পাম। আৰু লগে লগে ওপৰতো আমি কি কৰি দিম? পূৰণ কৰি দিম। এতিয়া আমি তলৰ লাইনটোলৈ আহিছোঁ। ওপৰৰখিনি কৰিছোঁ ফাৰ্ষ্ট। 3 × 3 কিমান পাম? 9 পাম। প্লাছ 2 × 2 কিমান পাম? 4 পাম। আৰু তলত আমি কিমান পাই আছোঁ? এইটো 6 পাই আছোঁ। 9 + 4 কিমান হ'ব? 13 হ'ব। আৰু তলত কি এইটো 6। গতিকে এইটোৱে হ'ব এইটো এনচাৰ। আমি 2 নম্বৰ অংকটোলৈ আহিছোঁ। 2 নম্বৰ অংকটো লৈছোঁ আমি 5/3 প্লাছ 6/5। এই অংকটোত আমি দুয়োটা ভগ্নাংশৰে হৰকেইটা পাইছোঁ কি? 3 আৰু 5 পাইছোঁ। 3 আৰু 5 এই দুয়োটাই কি হয়? মৌলিক সংখ্যা হয়। যদি হৰকেইটা মৌলিক সংখ্যা হয় তেতিয়াহ'লে আমি ইহঁতৰ লসাগু উলিয়াওঁতে ডাইৰেক্ট কি কৰি দিব পাৰোঁ? এই সংখ্যাকেইটা আমি পূৰণ কৰি দিব পাৰোঁ। আৰু পূৰণ কৰিলে আমি কিমান পাম? 3 × 5 = 15 পাম। গতিকে 3 আৰু 5ৰ লসাগু আমি কিমান পালোঁ? 15 পালোঁ। এতিয়া আমি প্ৰথম ভগ্নাংশটোৰ যিটো হৰ আছে এই হৰটোৰে লসাগুটোক আমি কি কৰিম? হৰণ কৰিম। মানে 3ৰে 15ক আমি কি কৰিম? হৰণ কৰিম। তেতিয়া কি পাম? 5 পাম। আৰু লগে লগে ওপৰৰটো মানে লবটোক কি কৰি দিব লাগিব? পূৰণ কৰি দিব লাগিব। তাৰপিছত আমি কি পালোঁ? এইটো প্লাছ পালোঁ। এইবাৰ দ্বিতীয় ভগ্নাংশটোলৈ আহিছোঁ। দ্বিতীয় ভগ্নাংশটোৰ হৰ কিমান পাইছোঁ? আমি এইটো 5 পাইছোঁ। গতিকে আগৰটোৰ দৰেকৈ 5ৰে এইবাৰ 15ক কি কৰিব লাগিব? হৰণ কৰিব লাগিব। 5ৰে 15ক কেইবাৰ যাব? 3 বাৰ যাব। আৰু লগে লগে আমি ওপৰৰটো কি কৰি দিব লাগিব? পূৰণ কৰি দিব লাগিব। এতিয়া আমি তলৰ লাইনটোলৈ আহিছোঁ। এই 5 × 5 কিমান পাম? 25 প্লাছ 3 × 6 কিমান পাম? 18। আৰু তলত আমি কি পাইছোঁ? এইটো 15 পাইছোঁ। তলত এইটো আমি 15 পাইছোঁ। আৰু 25 আৰু 18 আমি প্লাছ কৰিম। প্লাছ কৰিলে আমি কিমান পাম? 43 পাই যাম। গতিকে এইটোৱে হ'ব ইয়াৰ এনচাৰ। এইবাৰ আমি 3 নম্বৰ অংকটোলৈ আহিছোঁ। 3 নম্বৰ অংকটো লৈছোঁ 10/7 প্লাছ 12/11। এই ভগ্নাংশ দুয়োটাৰ ক্ষেত্ৰত আমি হৰ কিমান পাইছোঁ? 7 আৰু 11
পাই আছোঁ এই হৰ দুয়োটা কি হয় মৌলিক সংখ্যা গতিকে যিহেতু মৌলিক সংখ্যা গতিকে ইহঁতৰ লসাগু উলিয়াবৰ কাৰণে আমি কি কৰি দিব লাগিব ইহঁতক ডাইৰেক্ট পূৰণ কৰি দিব লাগিব আৰু 7 × 11 কিমান হ'ব 77 গতিকে ইহঁতৰ আমি লসাগু কিমান পালোঁ 77 পালোঁ এতিয়া প্ৰথম ভগ্নাংশটোৰ হৰেৰে এই লসাগুটোক কি কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে 7ৰে 77ক কিমান বাৰ যাব 11 বাৰ যাব আৰু ওপৰত আমি লবটো কিমান পাইছোঁ 10 পাইছোঁ গতিকে ইনটু কি কৰিব পাৰোঁ 10 কৰিব পাৰোঁ প্লাছ এইবাৰ আমি 11ৰে 77ক কি কৰিব লাগিব হৰণ কৰিব লাগিব 11ৰে 77ক হৰণ কৰিলে আমি কিমান পাম 7 পাম আৰু লগে লগে ওপৰত কি আছে এইটো 12 আছে গতিকে এই 12টো আমি লগে লগে কি কৰিছোঁ পূৰণ কৰি দিছোঁ এতিয়া আমি ওপৰখিনি চাইছোঁ 11 × 10 আমি কিমান পাম 110 প্লাছ আমি 7 × এবাৰ কি পাইছোঁ 12 আমি কিমান পাম এইটো 84 আৰু তলত আমি কিমান পাইছোঁ এইটো 77 গতিকে এইটো ওপৰৰখিনি আমি এবাৰ কি কৰিব লাগিব যোগ কৰিব লাগিব 110 + 84 কিমান হ'ব 194 আৰু তলত এইটো কি পাইছোঁ 77 গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ এইবাৰ আমি তিনিটা ভগ্নাংশৰ বিয়োগলৈ আহিছোঁ আমি প্ৰথমটো বিয়োগ অংক লৈছোঁ 2/7 minus 3/2 এই অংকটোত আমি দুটা ভগ্নাংশ পাইছোঁ আৰু দুয়োটা ভগ্নাংশৰে হৰকেইটা আমি কি পাইছোঁ 7 আৰু 2 পাইছোঁ গতিকে যেহেতু 7 আৰু 2 দুয়োটাই মৌলিক সংখ্যা গতিকে ইহঁতৰ লসাগু আমি কি কৰিব লাগিব 7 আৰু এই 2টো ডাইৰেক্ট পূৰণ কৰি দিব পাৰোঁ আৰু পূৰণ কৰি দিলে আমি কিমান পাম 7 আৰু 2 পূৰণ কৰিলে আমি 14 পাম গতিকে এই ভগ্নাংশ দুটাৰ লসাগু কিমান হ'ব 14 হ'ব এতিয়া আমি প্ৰথম ভগ্নাংশটোৰ হৰেৰে লসাগুটোক আমি কি কৰিম হৰণ কৰিম গতিকে 7ৰে যেতিয়া 14ক আমি হৰণ কৰিম তেতিয়া আমি কি পাম 2 পাম আৰু লগে লগে কি কৰিব লাগিব ওপৰৰ লবটোক আমি পূৰণ কৰি দিব লাগিব গতিকে ইনটু কি কৰিম 2 কৰিম ইয়াৰ পিছত আমি চিন কি পাইছোঁ মাইনাছ চিন পাইছোঁ এইবাৰ আমি কি কৰিব লাগিব 2 নম্বৰ ভগ্নাংশটোৰ হৰেৰে 14ক আকৌ হৰণ কৰিব লাগিব গতিকে 2ৰে 14ক যেতিয়া হৰণ কৰিম আমি কি পাম 7 পাম আৰু লগে লগে আমি ওপৰৰটো কি কৰিম পূৰণ কৰি দিম মানে লগে লগে আমি 3টো কি কৰিম লবটো পূৰণ কৰি দিলোঁ এতিয়া ওপৰৰখিনি চাইছোঁ 2 × 2 আমি কি পাম 4 পাম আৰু মাইনাছ আছে ইয়াত আৰু 7 × 3 কি পাম 21 পাম আৰু তলত আমি কি পাইছোঁ এইটো 14 পাইছোঁ এতিয়া আমি ওপৰৰখিনি চাইছোঁ 4 - 21 4ৰ পৰা আমি 21টো মাইনাছ কৰিব নোৱাৰোঁ গতিকে 21ৰ পৰা যেতিয়া আমি 4 মাইনাছ কৰিম তেতিয়া কিমান পাম 17 পাম কিন্তু যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ চিন আছে গতিকে আমি আনসাৰটো কিহত পাম মাইনাছত পাম আৰু তলত এইটো কি পাইছোঁ আমি 14 পাইছোঁ গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ আমি এইবাৰ বিয়োগৰ 2 নম্বৰ অংকটোলৈ আহিছোঁ অংকটো লৈছোঁ আমি 6/2 - 7/3 এই ভগ্নাংশ দুয়োটাৰে হৰ আছে 2 আৰু 3 গতিকে 2 আৰু 3 দুয়োটাই কি হ'ব মৌলিক সংখ্যা গতিকে ইহঁতৰ যেতিয়া লসাগু উলিয়াব লাগে তেতিয়া আমি কি কৰিব লাগিব 2 আৰু 3টোক ডাইৰেক্ট পূৰণ কৰি দিব লাগিব আৰু পূৰণ কৰিলে আমি কি পাম 6 পাম গতিকে এইটো আৰু এইটো লসাগু কিমান হ'ব 6 হ'ব এতিয়া প্ৰথম ভগ্নাংশটোৰ হৰেৰে এই লসাগুটোক আমি হৰণ কৰিব লাগিব 2ৰে 6ক যেতিয়া হৰণ কৰিম আমি কিমান পাম 3 বাৰ পাম আৰু লগে লগে ওপৰৰটোক আমি কি কৰি দিব লাগিব পূৰণ কৰি দিব লাগিব এইবাৰ আমি কি চিন পাইছোঁ তাৰপিছত মাইনাছ পাইছোঁ এইবাৰ আমি কি কৰিব লাগিব দ্বিতীয় ভগ্নাংশটোৰ যিটো হৰ আছে এই হৰটোৰে এই লসাগুটোক আমি হৰণ কৰিব লাগিব 3ৰে 6ক যেতিয়া আমি হৰণ কৰিম কিমান বাৰ পাম 2 বাৰ পাম আৰু লগে লগে কি কৰিব লাগিব ওপৰৰটোক পূৰণ কৰি দিব লাগিব ওপৰত কিমান আছে এইটো 7 আছে গতিকে আমি 7ক পূৰণ কৰি দিলোঁ
ইয়াৰ পিছত 3 into 6 আমি কি পাম 18 পাম আৰু মাইনাছ 2 into 7 আমি কি পাম 14 পাম আৰু লগত এইটো তলত কি আছে এইটো 6 আছে 18 minus 14 কি হ'ব 4 হ'ব 18 পৰা 14 গ'লে আমি কি পাম 4 পাম আৰু তলত কি পাইছোঁ এইটো 6 পাইছোঁ এতিয়া 6 আৰু 4ক দুয়োটাকে আমি 2 ৰে হৰণ কৰি দিলোঁ 4ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 2 বাৰ পাম আৰু 6ক 2 ৰে হৰণ কৰিলে আমি কিমান পাম 3 বাৰ পাম গতিকে আমি ওপৰত কি পালোঁ এইটো 2 পালোঁ আৰু তলত এইটো কি পালোঁ 3 পালোঁ গতিকে এইটোৱে হ'ব ইয়াৰ এনসাৰ সকলোৱে নিশ্চয় ভালদৰে বুজি পাইছা এইবাৰ আমি বিয়োগৰ 3 নম্বৰ অংকটো আহিছোঁ 3 নম্বৰ অংকটো লিখিছোঁ এই অংকটো আমি আজি আকৌ মিশ্ৰ ভগ্নাংশত লিখিছোঁ গতিকে এই মিশ্ৰ ভগ্নাংশটোক আমি কি কৰিব লাগিব আকৌ অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাব লাগিব গতিকে তলত আমি হৰটো কিমান পাইছোঁ 5 পাই আছোঁ গতিকে 5 আৰু এই 3টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 5 আৰু 3টো পূৰণ কৰিলে আমি কিমান পাম 15 পাম আৰু লগে লগে ওপৰটো কি কৰিব লাগিব আকৌ যোগ কৰিব লাগিব আমি ওপৰটো যোগ কৰিলে কিমান পাম এইটো 17 পাই যাম গতিকে এইটো আমি কি লিখিলোঁ 17 মাইনাছ এইটো আমি হৰ কিমান পাইছোঁ 11 পাইছোঁ এইটো আগৰটোৰ দৰে কৈ 11 ইনটু কিবা আগৰটো পূৰণ কৰিব লাগিব আৰু ওপৰৰটো কি কৰিব লাগিব 11 দুগুণ 11 ইনটু কি হৈ যাব 22 হ'ব আৰু লগতে ওপৰত কিমান আছে এইটো 3 আছে এই 3টো কি কৰিব লাগিব প্লাছ কৰিব লাগিব তেতিয়া 22 প্লাছ 3 কিমান হৈ যাব 25 হৈ যাব গতিকে ইয়াত আমি কি পাতি দিম 25 পাতিম এই দুইটাৰে আকৌ আমি হৰকেইটা কি পালোঁ 5 আৰু 11 পালোঁ গতিকে ইহঁতৰ লসাগু কিমান হ'ব 5 into 11 আৰু 5 into 11 হ'লে কি হ'ব এইটো 55 হৈ যাব গতিকে এইটো লসাগু কিমান হৈ গ'ল এইটো 55 5 এৰে 55ক কেইবাৰ যাব 11 বাৰ যাব ইনটু 70 মাইনাছ 11 এৰে 55ক কেইবাৰ যাব 5 বাৰ যাব ইনটু 25 এতিয়া আমি 11 আৰু 17টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া আমি কিমান পাম 187 পাম আৰু মাইনাছ কি পাইছোঁ 5 into 25 125 পাইছোঁ আৰু তলত আমি কি পাইছোঁ এইটো 55 এতিয়া আমি এইটো যেতিয়া মাইনাছ কৰি দিম 7ৰ পৰা যেতিয়া 5 যাব এইটো কি থাকিব 2 থাকিব 8ৰ পৰা যেতিয়া 2 যাব তেতিয়া কি থাকিব এইটো 6 থাকিব আৰু 1ৰ পৰা 1 যেতিয়া মাইনাছ কৰিম কি হৈ যাব 0 হৈ যাব আৰু তলত কি থাকিলে এইটো 55 থাকিল গতিকে এইটোৱে হ'ব এনসাৰ